হে নমস্কাৰ আপোনালোকৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকে মানে মই যেনেকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰি আছো গোটেইখিনি স্ক্ৰীন কেনেকে মোবাইলৰ স্ক্ৰীন আপুনি ৰেকৰ্ডিং কৰি ভিডিঅ' বনাব পাৰে। লগতে আপুনি এই যেনেকৈ মই মাৰ্ক কৰি আছো আপোনালোকে মাৰ্কো কৰিব পাৰে। হেতুৰ কাৰণে আপোনালোকক সকলোত যাই পেলাই আপোনালোকে প্লে ষ্টৰত সাৰ্চ কৰিব লাগিব এই এপটোৰ নাম হ'ল মুভিজেন। এপটোৰ হ'ল এয়া বৰ্তমান মই চলাই আছো এপটো মুভিজেন হয়। আপোনালোকে এইটোত ইউজ কৰিব পাৰিব ধুনিয়াকে আপোনালোকৰ স্ক্ৰীনটো যেটো আছে হেতু আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। লগতে ফেসও অন কৰিব পাৰিব। যেনেকৈ মই এয়া বৰ্তমান মোৰ ফেসটো অন কৰি দিছো। আপোনাৰ স্ক্ৰীনটো ৰেকৰ্ডিং হৈ আছে লগতে মোৰ ফেসটো আহি গৈছে। লগতে আপোনালোকে যদি স্ক্ৰীনত কিবা ড্ৰয়িং কৰিব খোজে বা কাৰোবাক মাৰ্ক কৰিব দেখাব খোজে যেনেকৈ ডেভেলপাৰ কন্টেন্ট জয়েন দা বেটা এনেকৈ কিবা যদি আপোনালোকে কাৰোবাক মাৰ্ক কৰি দেখাব খোজে আপোনালোকে দেখাব পাৰিব। কিন্তু ইয়াত এটা প্ৰবলেম আছে যেটো মই ইউজ কৰি আছো হেতু হ'ল প্ৰো ভাৰ্সন আৰু প্ৰো ভাৰ্সনৰ কাৰণে আপোনালোকক পইচা দিব লাগে, পইচা দি কিনিব লাগে। এটা পেইড ভাৰ্সন হয়। এটো যদি আপোনালোকে ইউজ কৰি আছে তেতিয়া হলে গম পাব যে এটো পেইড ফ্ৰী ভাৰ্সনত আপোনাৰ অকল আপুনি স্ক্ৰীনটোহে ৰেকৰ্ডিং কৰিব পাৰিব আৰু ফ্ৰী ভাৰ্সনত আপোনাৰ এটা মুভিজেনৰ ৱাটাৰ মাৰ্ক আহি যাব। ভিডিঅটো যেতিয়া আপোনাৰ কমপ্লিট হ'ব তলত এটা ৱাটাৰ মাৰ্ক আহি যাব। কিন্তু মই আপোনালোকক কেনেকৈ ফ্ৰী ভাৰ্সনটোত আপুনি পাব পাৰে ইমানখিনি ফেসিলিটি হেতুৰ কাৰণে আপোনালোকক মোৰ যেটো ইউটিউব ভিডিঅ' বৰ্তমান আপোনালোকে চাই আছে তাৰ তলত এটা লিংক দিয়া আছে। সেই লিংকটোত ক্লিক কৰি এটা এপিকে আছে মড এপিকে যেটো মই এডিট কৰি বনাইছো। মড এপিকে আপুনি হেতু ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি আপোনালোকে যদি ইনষ্টল কৰে তেতিয়া হলে আপোনালোকৰ এই গোটেই ফিচাৰ্সটো পাই যাব। আপোনালোকৰ খালি ডাউনলোড কৰাৰ সময়ত আপোনালোকৰ যেটো আননোন ৰিসোৰ্স আছে হেতু টিক চিন দিব লাগিব। আপোনালোকে সেটিংত যেতিয়া ডাউনলোড কৰিব তেতিয়াই পাব। আপোনালোকে সেটিংত যাব নালাগে। আপোনালোকে ক্ৰোমত যাই পেলাই এটো ডেসক্ৰিপচনত যাই পেলাই এটো লিংকত ক্লিক কৰি ক্ৰোম দি খুলিব। মানে মোৰ যেটো লিংক হয় এটো ক্ৰোমত খুলিব। ক্ৰোমত খুলিলে আপোনালোকৰ সেই ধুনিয়াকে আননোন ৰিসোৰ্স যেটো এপিকে ডাউনলোড হয় হাৰ্মফুল বুলি লিখা আহিব, এটা ওয়াৰ্নিং আহিব। কোনো হাৰ্মফুল নহয়, একদম ধুনিয়া এপ হয় এটো, কোনো প্ৰবলেম নাই। আপোনালোকে যেটো ফিচাৰ্স বিচাৰে হেতু ফিচাৰ্সে ফুল ভাৰ্সনত পাই যাব। সো আপোনালোকে তলত ডেসক্ৰিপচনত ক্লিক কৰি আপোনালোকে এটো ডাউনলোড কৰি লওক। ভিডিঅটো চোৱাৰ বাবে আপোনালোকৰ সকলোকে ধন্যবাদ জনাইছো। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিয়ক। আৰু কোনবা যদি আছে আপোনাৰ ফ্ৰেন্ড বা ফ্যামিলি হেতৰ লগত ভিডিঅটো শেয়াৰ কৰি দিব। থ্যাংক ইউ ভেৰি মাচ, ধন্যবাদ।